বড়ো জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ বিটিআর সরকার জিন্দাবাদ বিটিআর সরকার জিন্দাবাদ রঞ্জিত বসুমতাৰী জিন্দাবাদ। আজি আমি বহুত বছর ধৰি আমাৰ ওবিসি সেলৰ পৰা একো জানা নাছিলো পোৱা নাছিলো। আজি আমি সেলৰ গ্ৰুপ হৈ পাইছো। আমাৰ এই ছাৰ আহিছে আৰু আমাক জাগৃত কৰাইছে, আমাক মিটিং পাতিছে, আমাক কথাবিলাক কৈছে, সেইকাৰণে আমি ভাল পাইছো। আৰু আমাৰ UPPL চৰকাৰৰ পৰাও আমি পাইছো, ভাল পাইছো। তেওঁ আমাক দিছে, নেদেৱা নহয়। আৰু কেতিয়াবা কেইবাটামান আছে নপোৱাবিলাক, আমাৰ কেইবাটাৰ নাই, বস্তুগিলান পোৱা নাই। কি কাৰণে হোৱা নাই আমাৰ এইবিলাকো লাহে লাহে কৈ দিব। আমি অলপ খুচি আছো এতিয়া। এইখিনি কৈ মোৰ বক্তব্য এতিয়া সামৰিছো। আগত যিটো ওবিসি সেল আছিল তাৰ পৰা আপোনালোকে কিবা সুবিধা পাইছিল নে? সুবিধা আমি একো পোৱা নাই, আমি জানা নাছিলো। খালি আমাৰ ওবিসি মানে এটা ডকুমেন্টস হিচাপে আমাৰ ল'ৰা ছোৱালী পাইছিল। আমিতো আমাৰতো নাই এতিয়ালৈকে, আমাৰ ল'ৰা ছোৱালীৰ আছে, বনাই দিছো মই। আমাৰ আৰু নাই না, আমাৰ বয়স নাই, সময় নাই। এতিয়া আমি ওবিসি লৈ কি কৰিম এনেকা লাগে আমাক। এইকাৰণে আমি লোৱা নাই। আমাৰ ল'ৰা ছোৱালী বিলাকৰ আছে। যেনিবা আজি আমি বুজিব পাৰিছো, আমি ওবিসি হয় বুলি জানিছো। ওবিসি হয় বুলি আমাৰ প্ৰমোদ বড়ো চৰকাৰে আমাক জনাই দিছে, জানিব পাইছো। এতিয়া আমি ভাল পাইছো, বহুত সুখী হৈছো। আমি আৰু অহাৰ সময়ত আমি তেওঁলোকক ভালকৈ আমি ভোট দিম। কি কৰিব লাগে আমাক যদি মাতে তেনেহলে আমিও সাপোর্ট কৰিম। কি ধন্যবাদ দিম এতিয়া? আমিতো আমাক সুখী বনাইছে। আমি চৰকাৰক ভোট দিলে তেওঁ অলপ আগত উৎসাহ হৈ যাব। আমাৰ ভালকৈ আমাৰ চৰকাৰ আহিব। চৰকাৰ আহিলে আমাৰ সকলো সুবিধা আমি পাম। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমি গৰীব দুখীৰ কাৰণে, আৰু আমাৰ বৃদ্ধসকলৰ কাৰণে, ৰেচন কাৰ্ড নোহোৱাবিলাকৰ এইবিলাকো এইবাৰ বহুত পাইছে। কেইবাটামান পোৱা নাই। নোপোৱা সকলে দিম বুলি ছাৰে আমাক জনাই দিছে, পাব বুলি কৈছে। আমি ইয়াতে সুখী হৈছো। ধন্যবাদ। যিখিনি এনেকুৱা আমি আঁচনি আচ্ছা, আজি 14 তাৰিখ নেকি? আচ্ছা, আজি 15 তাৰিখ। আৰু এই 15 তাৰিখ 15 মাৰ্চ। আৰু আজি আমি চিৰাং ডিষ্ট্ৰিক্ট ওবিসি সেল হৈ আৰু কেন্দ্ৰীয় ওবিসি সেলৰ লগত একলগ হৈ আমি আজি মাইনাও চৰাং যিবিলাক চেক সেল্ফ হেল্প গ্ৰুপৰ চেক আজি আমি শান্তিপুৰ VCDCত আহি আমি দেওশ্ৰী VCDCত আহি আমি শান্তিপুৰ ব্লক প্ৰেচিডেণ্টৰ সহযোগত আৰু প্ৰাইমাৰীৰ সকলো নেতৃত্বৰ লগত বা VCDC চেয়াৰমেন সকলোৱে মিলি আমি যিবিলাক আগতে আমি কথা দিছিলোঁ বা প্ৰমোদ বড়ো চৰকাৰে যিবিলাক কথা দিছিল যে প্ৰতিটো সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকাকৈ মানে এককালীন সাহায্য দিব, সেইমতে আজি দ্বিতীয় পৰ্যায়ৰ যি মানে চেক বিতৰণ কাৰ্যসূচী আমি তেখেতসকলৰ পৰা লৈ আহি, আমি কেন্দ্ৰীয় কমিটিৰ পৰা বা কোকৰাঝাৰৰ পৰা লৈ আহি আমি আজি VCDC ৱাইজত আমি ওবিসি সেল হৈ আমি মানে প্ৰতিটো সেল্ফ হেল্প গ্ৰুপক আমি বিতৰণ কৰি আছোঁ। আৰু এইটো ভাল লাগিছে। সকলোৱে মানে আমাক সহযোগিতা দিছে, ছাপোৰ্ট দিছে। আৰু ৰাইজৰো মানে একমত যে সকলোৱে মানে প্ৰমোদ বড়ো চৰকাৰৰ যি নীতি আৰু শান্তি মানে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ লগত সমূহ ৰাইজ আমাৰ লগত আছে আৰু থাকিব। আৰু সেই সুযোগতে আমি তেখেতসকলক এই চেকবোৰ বিলাই দি তেখেতসকলৰ মনৰ যি আশা সেইবোৰ আমি পূৰণ কৰিব পাৰি আমি ওবিসি সেল হৈ আমি শান্তি পাইছোঁ। বাছ। আৰু প্ৰমোদ বড়ো চৰকাৰক আমি ওবিসি সেল চিৰাং ডিষ্ট্ৰিক্ট হৈ অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি 14টা চেক দিয়া হ'ল, 15টা আছিল। এটা চেক আমাৰ এই কিবা কাৰণত মানে মিষ্টেক হৈ অহা নাই। বাকী 14টা চেক আমি লৈ আহিছোঁ আৰু আজি বিলোৱা হ'ল।